আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীত দুদিনীয়াকৈ আয়োজন কৰা হৈছে জন্মাষ্টমীৰ। ভদিয়া বানেও যেন প্ৰভাৱ পেলাব পৰা নাই মাজুলীবাসীক। পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত কৃষ্ণ বন্দনাত ব্যস্ত ভকত বৈষ্ণৱসকল। হৰিনামৰ ধ্বনি, দবা কাঁহৰ মাতত মুখৰিত মাজুলীৰ আকাশ বতাহ। মাজুলীৰ ৩ শতাধিক সত্ৰ নামঘৰত আয়োজন কৰা হৈছে জন্মাষ্টমীৰ। আজি পবিত্ৰ ভাদ মাহ আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি উপলক্ষে সমস্ত অসমবাসীলৈ আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী এই পবিত্ৰ তিথিত কোভিড প্ৰট'কল মানি সত্ৰ, নামঘৰ, ধৰ্মানুষ্ঠান আৰু ব্যক্তিগত আৱাসগৃহত লোকসকলে যাতে ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰে। যিহেতু ভাগৱতত কৈছে, যজ্ঞলিংগ জনাৰ্দন যেখাং ন তুষ্টু তেখাং সমবাহিনী পায়, যজ্ঞবৈ বিষ্ণু ইতি। যদি ভগৱন্ত সন্তুষ্ট নহয় তেতিয়াহ'লে সকলো পৰিশ্ৰম আমাৰ বিফলে যায়। সেই হেতুকে এই পবিত্ৰ দিনটোত সকলোৱে যাতে ভগৱন্তৰ গুণানুকীৰ্তন কৰে, এই আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোলৈকে আমি নিবেদন আগবঢ়াওঁ। ব্যুৰো ৰিপৰ্ট, খবৰ 24 অসম।